गसाइगाव टाउनाव डिस्ट्रिक्ट ट्रेन्सपोर्ट अफिसारा गोख्रों सिग्रोमदों। क'क्राझार जिल्लानि सिङाव थानाय गसाइगाव महकुमानि गसाइगाव टाउनाव डिस्ट्रिक्ट ट्रेन्सपोर्ट अफिसारा हरखाबै सिग्रोमदों। डिस्ट्रिक्ट ट्रेन्सपोर्ट अफिसार सबेश्वर नार्जारिनि दैदेननायाव गसाइगाव टाउननि गासै 40 निफ्राय 50 गंसो ई-रिक्साफोरखौ डिस्ट्रिक्ट ट्रेन्सपोर्ट बिफाना गावनि आवथायाव लादों। गसाइगाव टाउननि बे ई-रिक्साफोरा नांगौबादि फोरमानलाइ गैयाजासे ई-रिक्साफोरखौ सालायबाय थायोमोन। खौरांगिरिनि सोंथियाव डिस्ट्रिक्ट ट्रेन्सपोर्ट अफिसार सबेश्वर नार्जारिया फोरमायदि जायफोर ई-रिक्सा सालायगिरिफोरा थि फोरमानलाइ गैयालासे ई-रिक्सा सालायगासिनो दङ गासैखौबो थाबनो रेजिस्ट्रेशन खालामनानै लानो खावलायहरदों। আজি আপোনালোকে আমাক এটা প্ৰশ্ন সুধিছে, এইটো প্ৰশ্নৰ কাৰণে আমি এনসাৰ দিবলৈ সাজু হৈছে। আমি আজি এই অপাৰেশ্যনটো লাষ্ট মাৰ্চ ফাইনেন্সিয়েল ইয়াৰত 2001 and 2002 এইটো কাৰণে ফাইনেন্সিয়েল ইয়াৰত আমাৰ গভৰ্ণমেণ্টে প্ৰত্যেক ডিষ্ট্ৰিক্টত এটা ৰেভিনিউ টাৰ্গেট দিয়ে। এই টাৰ্গেটটো আমাৰ কক্ৰাঝাৰত 17 কোটি আছিলে। 17 কোটিৰ ভিতৰত আমাৰ এতিয়া 14 কোটি 40 লাখ হ'ল, বাকী আড়াই কোটি আকৌ বাকী আছে। এই আড়াই কোটি টকাটো আমি যদি ফিল আপ কৰিব লাগিব, তেতিয়াহ'লে আমি যিবিলাক গাড়ী আমাৰ অফিচত ৰেজিষ্ট্ৰেশ্যন কৰা আছে, এই গাড়ী ৰেজিষ্ট্ৰেশ্যন কৰাবিলাকে এই ডিপ'ল যিবিলাক টেক্স দিয়া নাই, এই টেক্সটো দিবৰ কাৰণে আমি এইটো অপাৰেশ্যন কৰা হৈছে। আৰু কিছুমান নতুন গাড়ী কিনি ৰেজিষ্ট্ৰেশ্যন কৰা নাই, এই নতুন গাড়ী যাহাতে আমাৰ অফিচত যায় মানে ৰেজিষ্ট্ৰেশ্যন কৰে, ৰেজিষ্ট্ৰেশ্যন কৰি কিনি আমাৰ এই টাৰ্গেটটো এচিভ কৰে। সেইটো কাৰণে আমি আজি এইটো অপাৰেশ্যন কৰা হৈছে। এই অপাৰেশ্যনত আমাৰ গসাইগাঁও সদৰত সাৰ্কল অফিচাৰ বৰা ছাৰ আছে আৰু আমাৰ গসাইগাঁও থানাত নেতৃত্বত আমি জইন অপাৰেশ্যন কৰিলোঁ। আমি এতিয়া লামচাম নিয়াৰ এবাউট 40-50টামান ই-ৰিক্সা চিজ কৰিলোঁ, চালান কৰিলোঁ। আমি এইকেইদিনৰ ভিতৰত আপ টু 30 মাৰ্চলৈকে তেনেকুৱা অপাৰেশ্যন চলি থাকিব। মই যোৱাকালি ফকীৰাগাম টাউনত নিয়াৰ এবাউট 42 গাড়ী চিজ কৰিছোঁ, চালান কৰিছোঁ। তাৰ আগৰ দিনত কোকৰাঝাৰত মই নিয়াৰ এবাউট 70-75 গাড়ী চালান আৰু অটো ৰিক্সা যিবিলাক টেক্স নোহোৱা গাড়ী আমি চিজ কৰিছোঁ, চালান কৰিছোঁ। এইবিলাকৰ কাৰণে আমি এটা টেক্সটো উঠি আছে আৰু এইটো সুবিধাতে আপোনালোকৰ মই এইটোৰ জৰিয়তে মই এটা ক'বলৈ সুবিধা পাইছে। খালি আমাৰ অফিচিয়েলি অফিচ বন্ধ, কিন্তু আমাৰ গভৰ্ণমেণ্টে আমাক এটা আদেশ দিছে, এটা নিৰ্দেশ দিছে, কালিৰ কাৰণে আমাক অফিচটো খোলা থাকিব। সেইটো কাৰণে আজি যিবিলাক গাড়ী ধৰিছে এইবিলাক গাড়ী আৰু কাৰোবাৰ যদি অফিচিয়েল তেনেকুৱা আৰ্জেণ্ট কাম আছে, আমাৰ কালি অফিচত বন্ধ হ'লেও আমি অফিচটো খোলা ৰাখিব। এই অফিচত আমি কাম কৰি পাব্লিকক আমি সহযোগিতা কৰিম, এইটোৱে কথা।